আগন্তুক পৰিষদীয় নিৰ্বাচন খেলিব আগন্তুক পৰিষদীয় নিৰ্বাচন কোকৰাঝাৰত এইবেলি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তাত চৰকাৰ হ'ব ইতিমধ্যে মানে BPF দলৰ সৈতে যিটো BPF দল আছিল তেওঁলোকে 17 বছৰে আসন কৰিলে আৰু তেওঁলোকে টেষ্ট কৰি চালে জনগণে আৰু তেওঁলোকে কয় এটা কৰে এটা তেওঁলোকে BTC অঞ্চলৰ ৰাইজৰ BTR অঞ্চলৰ ৰাইজৰ সমবিকাশ সমন্বয় দিবলৈ তেওঁ অক্ষম হয় অপৰাগত যাৰ কাৰণে আজি BTC অঞ্চলত থকা আজি ৰাইজ হিলদল ভাঙি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ওলাইছে আপোনালোকে তাৰ জ্বলন্ত প্ৰমাণ জীৱন্ত প্ৰমাণ পাবলৈ সক্ষম হৈছে যোৱা কেইবাদিনত আমাৰ সন্মানীয় নেতা আহ্বায়ক জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি নিজে লগতে আমাৰ ৰাজ্যিক সন্মানীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সাংসদ সমলয় লোকসভা সমষ্টি তথা আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আমি চাৰিজনে BTC অঞ্চলত বিভিন্ন ধৰণে আমি জনকৌশল অৱতীৰ্ণ হৈছিলোঁ বিভিন্ন ধৰণৰ সভা সমিতি জনসাধাৰণৰ মাজত আমি সোমাই গৈছিলোঁ আৰু জনসাধাৰণৰ এটাই কথা যিবাৰ চালক পাল্টাই যে BTCত পৰিৱৰ্তন লাগে এই পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে BTC অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন বিকাশ সমমৰ্যাদা সমন্যায় মাটিৰ অধিকাৰ আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰশ্ন আছে যিবিলাক প্ৰশ্ন যোৱা 17 বছৰে তেওঁলোকে ঠগি আহিলে বাৰ ঠগিলে এইবাৰ তেওঁলোকে ঠগনটো নাখায় আৰু সেইকাৰণে আজি BTC অঞ্চলৰ ৰাইজ ইতিমধ্যে আমাৰ সপক্ষে আহিছে ইভন BPFৰ প্ৰতি মহভংগ হৈ তেওঁলোকৰ যি একদম শীৰ্ষ নেতা সাধাৰণ সম্পাদক কাৰ্যকৰী সভাপতি ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিকভাৱে ইতিমধ্যে আমাৰ লগত আহিছে আনুষ্ঠানিকভাৱে অহা 22 নৱেম্বৰ তাৰিখে টাউনবোৰত বিশাল সমাৱেশেৰে প্ৰায় 50,000 জনগণৰ উপস্থিতি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব আৰু ইয়ে এক সূচাই আৰু লগতে তেওঁলোকৰে দৈবাৰী সমষ্টিৰ আমাৰ নিয়ম আছিলে MCLA আছিলে দেৱেন বড়ো ডাঙৰীয়া ইতিমধ্যে কেতিয়াবাই BPF ৰিজাইন কৰি ভাৰতীয় জনতা পাৰ্টি ঠিক তেনে কেইবাজনো নিয়মে এৰিছে কেইবাজনৰ বিষয় পৰিয়াই উপাধ্যায় নামৰ এজন BPF দলৰ সন্মানীয় উপসভাপতি আছিল তেওঁ আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আছিল তাত জনগোষ্ঠী বা অজনগোষ্ঠী নাই বড়ো অবড়ো আমি ৰাজনীতি নকৰোঁ এইবিলাক সংকীৰ্ণ মানসিকতা আমাৰ নাই আমি কৈছোঁ মোদী ডাঙৰীয়াই যিদৰে কৈছে যে সবকা সাথ সবকা বিকাশ সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়ন সমগ্ৰ দেশৰ লগতে সমগ্ৰ BTR অঞ্চলটো হ'ব আৰু এই মানসিকতা এই মন্ত্ৰলৈ আমি BTC অঞ্চল জপিয়াই গৈছোঁ প্ৰিয় দৰ্শক আপোনালৈ এটি বিনম্ৰ অনুৰোধ অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰথম পুৰস্কাৰ 15,000 টকা দ্বিতীয় পুৰস্কাৰ 10,000 টকা তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা ছোৱালী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত নৃত্য অভিনয় কৌতুক আদি উপলব্ধ হ'ব প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপূৰ্বা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব প্ৰচাৰৰ উপযোগী ভিডিঅ' অপূৰ্বা টিভিত প্ৰচাৰ কৰে প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজি প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ